Welcome to my new video. বন্ধুসকল আজি আলোচনা কৰিম ভাৰতৰ প্ৰথম যিবিলাক সাধাৰণ জ্ঞান আছে মানে ভাৰতৰ প্ৰথম কোন কেনেকুৱা কোড কেতিয়াত এইবিলাকৰ ওপৰত হ'ব আজি আৰম্ভ কৰা হোক ভিডিওটো ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি বন্ধুসকল এই কোৱেশ্যনটো প্ৰায় আহি থাকে এই কোৱেশ্যনটোৰ উত্তৰ হৈছে দা বেংগল গেজেট যিখন নিউজ পেপাৰ এখন হৈছে ভাৰতৰ প্ৰথম বাতৰি কাকত মনত ৰাখিব ভাৰতৰ প্ৰথম মহিলা ডাক্তৰ গৰাকীৰ নাম কি এই কোৱেশ্যনটো আমাৰ আহিব পাৰে হেতু হৈছে আনসাৰটো হৈছে কাদম্বিনী গাঙ্গুলী বন্ধুসকল তৃতীয় কোৱেশ্যন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি এই কোৱেশ্যনটো আপোনালোকৰ বহুতখিনি পৰীক্ষাত আহি থাকে দেখিবলৈ পাব ইয়াৰ উত্তৰটো হৈছে ইন্দিৰা গান্ধী আপোনালোকে মনত ৰাখিব তেওঁ কংগ্ৰেছ যি দল তাৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী হৈছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকীৰ নাম হেতু মই অলৰেডি কৈ আহিছো হেতু হৈছে ইন্দিৰা গান্ধী হেতু আপোনালোকে মনত ৰাখিব তাৰপিছত আহকচোন এতিয়া আমি 4 নম্বৰ কোৱেশ্যনটোলৈ যাওঁ ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰটোৰ নাম কি ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰটোৰ নাম হৈছে দিল্লী ভাৰতৰ যিটো ৰাজধানী দিল্লী তাৰ পৰাই প্ৰথম দূৰদৰ্শনৰ এই প্ৰচাৰ কাৰ্যসূচী কৰা হৈছিল কেন্দ্ৰ স্থাপন কৰা হৈছিল সেইকাৰণে এইটো কোৱেশ্যন আপোনালোকে ভালদৰে মনত ৰাখি আনসাৰটো ল'ব ভাৰতৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি এইটো কোৱেশ্যন প্ৰায়ে আহি থকা দেখা যায় সেইকাৰণে মই ইয়াত এড কৰিছো তেওঁ হৈছে ৰাকেশ শৰ্মা প্ৰথম মহাকাশচাৰীজন হৈছে ৰাকেশ শৰ্মা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি এইটো প্ৰায় ইজিয়ে হয় কোৱেশ্যনটো কাৰণ আমি প্ৰায় জানোৱে তেখেত হৈছে ৰাজেন্দ্ৰ প্ৰসাদ তাৰপিছত এতিয়া আমি নেক্সট কোৱেশ্যনটোলৈ যাম ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপালজনীৰ নাম কি এই কোৱেশ্যনটো খুব ইম্পৰ্টেন্ট তেওঁ হৈছে সৰোজিনী নাইডু আৰু আপোনালোকে ভালদৰে মনত ৰাখি ল'ব আৰু আজিলৈ আহিছো আশা কৰিলো ভাল পালে ধন্যবাদ